নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ মিক্সিত খুন্দা তিলপিঠা লৈ আহিছোঁ। চাওঁচোন আহক কেনেকৈ বনালোঁ। এতিয়া কি কৰিব খুজিছা? আজি মানে ৰং বিৰঙৰ পিঠা বনাম। বগা পিঠা। এইটো এতিয়া হালধি দিবা ন? হালধীয়া কালাৰৰ বনাম। এটা হালধি বাকলিকেইটা গুচাই লৈছোঁ। এয়া পিছিলোঁ, মিহিকৈ পিছিলোঁ। এনেই মানে হেৰি কৰিব পাৰি। আৰু আমাৰ মানে প্ৰবাদ এটা আছে ন, বৰা চাউল মিক্সিত খুন্দিলে নহয়। আমি চব মিক্সিতে কৰিম মানে আজি। আৰু ফুড কালাৰ নিদিয়াকৈ মানে ফুড কালাৰ নিদি এনেকুৱা ৰংটো দিলে আমি ধৰা হালধি এটা খাওঁৱে, ধৰা হালধি অপকাৰ নাই। অপকাৰ নাই, উপকাৰেই হয়। তাৰপিছত এতিয়া ইয়াত পানী অলপ দি দিম। তেতিয়া গুড়ি হ'ব আকৌ। গুড়ি মানে এই পানীটোতে তিয়াম চাউলটো। এতিয়া পিছিলোঁ, এতিয়া চেকিম ইয়াত। চেকিম মানে এইখিনি পানীতে চাউলটো তিয়াম। এয়া এপোৱা টিঙে একাপ লৈ লৈছোঁ। ইয়াত এতিয়া তিয়াই থ'ম। আমি 2 ঘণ্টামান তিয়াম দেই। 2 ঘণ্টামান তিয়ালে হৈ যাব। তিয়ালে খালি নতুন চাউলখিনি 2 ঘণ্টামান তিয়াব লাগে, পুৰণাখিনি অভাৰনাইট তিয়াব লাগে। অকণমান বেছিকৈ তিয়াব লাগিব। ইয়াত যেতিয়া টুকিম তেতিয়া আকৌ দেখুৱাম। এয়া হালধীয়া ৰঙৰখিনি হৈ গৈছে। এতিয়া কি কৰিবা? এতিয়া এইটো বিটে কালাৰ কৰিম, বিটৰ ৰং দিম মানে। এয়া চাওক বিটৰ ৰংটো হৈ গ'ল। আৰু ইয়াত এতিয়া মই চাউল কাপ দি দিছোঁ। এতিয়া এয়া কি কৰিবা? এতিয়া ইয়াক সেউজীয়া পালেং শাক। এতিয়া আকৌ ইয়াত চাউল দি দিওঁ। এতিয়া এইকেইটা একদম বগা। এইটো মানে বগা ৰঙৰ হ'ব। তাৰপিছত এয়া বিটৰ, এইখিনি হালধীয়া। এয়া সেউজীয়া। কমলা বাকলি মানে শুকুৱাই থৈ দিয়া আছিলে, সেইকণ লৈ লৈছোঁ। তাৰপিছত এইকেইটা ইলাচি আৰু এইকেইটা লং আৰু এইকেইটা ডালচেনি। এইকেইটা এতিয়া ভাজি ল'ম। ভাজি লৈ পেলাই মিক্সিত মাৰি ল'ম। আৰু সেইখিনি গুড় চেনিৰ লগত মিহলাম। সেইটো দেখুৱাই আছোঁ। গোন্ধটো ভাল হ'ব। এইকেইটা গোটেইকেইটা দি শুকান কেৰাহীখনতে অকণমান মানে ভাজি লৈছোঁ। তেতিয়া পিচিবলৈও ভাল হ'ব। বস্তুটো যেতিয়া পিঠাত দিম নহয় তেতিয়া বেয়া হৈ নাযায় মানে সোনকালে। এইকণ ভাজিলোঁ। ইয়াত পিচি ল'লোঁ। গুড় লৈছোঁ। গুড়খিনি এতিয়া কুটি ল'ম। এতিয়া নাৰিকলখিনি পিচি ল'লোঁ। নাৰিকলখিনি উলিয়াই পেলাই চেপি ল'ব লাগিব দেই। এতিয়া কেৰাহীখন পাতি লৈছোঁ। এই নাৰিকলখিনি এতিয়া ভাজি ল'ম। এই নাৰিকলখিনি চেপাটো আৰু ভজাটো বহুত ইম্পৰ্টেণ্ট হয়, নহ'লে আপোনাৰ পিঠাটো বেয়া হৈ যাব সোনকালে। এইকেইটা তিল, এতিয়া এই তিলকেইটাও ভাজি ল'ম। আমি ধুই পেলাই ৰ'দত মেলি থোৱা আছিলে। আগতীয়াকৈ মানে আপোনালোকে এদিনমানৰ আগত তিলখিনি আনি ধুই পেলাই শুকুৱাই থ'ব, নহ'লে এই তিলত বালি থাকে মানে। এতিয়া এইখিনি মানে ভাজি ল'ম। এয়া ফুটিছে, আপোনালোকে শুনিছেনে বাৰু? ইমানটো জোখলৈকে ভাজিলে হৈ গ'ল। এতিয়া অলপমান মানে চেনিও বনাম। চেনি এতিয়া পিচি ল'বা নেকি? পিচি ল'ম, নহ'লে হেৰি হয় যে কিট কৰে যে। এতিয়া এইকণ পিচি ল'ম। কোমলিলে ন? এই এনেকৈ যদি এনেকৈ চাই পেলাই এনেকৈ ভাঙি দিয়া, এনেকৈ ভাং খাই গ'লে হৈ গ'ল। সেই ৰং চাউলতে হালধীয়া ৰংটো হৈ গ'ল, দেখিছেনে? এইটো পালেঙৰ সেউজীয়া। এতিয়া মই 2 ভাগ ৰেডি কৰি ল'ম, চেনিৰ কাৰণে আৰু গুড়ৰ কাৰণে। ইয়াত চাব, ইয়াত চেনিখিনি দি দিছোঁ। এই নাৰিকল ইয়াত অকণমান দি দিম। আধা গুড়ো ৰেডি কৰি লৈছোঁ দেই একেলগতে। গুড়খিনি বাকী দিয়া তাত। ইয়াত গুড় অলপ সৰহকৈ বনাম। ইয়াত এতিয়া ইয়াতো নাৰিকলখিনি দি দিছোঁ। এতিয়া যে ডালচেনি ইলাচি সেইখিনি খুন্দি লৈছিলোঁ। লং ইলাচি সেইকেইটা ইয়াত আধা দি দিছোঁ। এইকেইটা গোন্ধৰ কাৰণে আৰু ইয়াতো দি দিছোঁ। ইয়াত তিলখিনি গোটাকে দিম। মানে ইচ্ছা কৰিলে গুড়ি কৰি ল'ব পাৰে। খালি আমাৰ মানে অকণ কিটিকিটি হৈ থাকে যে, তেনেকৈ গোটাকে দিলে খাবলৈ ভাল হয় আৰু। এতিয়া ইয়াত অকণমান সৰহকৈ দিছোঁ। এইখিনি এতিয়া মিক্স কৰি লওঁ। এই ভিতৰখিনি প্ৰথমে খুন্দি ল'ম। এতিয়া মিক্সিত খুন্দিলেও ধুনীয়া হয়, আপোনালোকে চাবচোন। মানে আপোনালোকে এনেকৈ কাগজ খিলাতে থৈ নিদিব। আপুনি সৰুকৈ বাতি এটাত থ'ব, খালি একদম মেলি থ'লে বেয়া হৈ যাব কিন্তু দেই। আপোনালোকে যে যিমান সোনকালে মানে অকণমান যদি দেৰিকৈ বনায় ন, তেতিয়া টিপি থ'ব, আৰু নহ'লে এনেকৈ বাতি এটাত ৰাখি গ'লেই হৈ গ'ল। এতিয়া জুইকোৰা জ্বলাই টেয়াখন তুলি থৈছোঁ। অলপ গৰম হোৱাৰ পাছত মানে পিঠাটো বনাব লাগিব দেই। একদম চেঁচা হৈ থাকিলে পিঠাটো বনাব নোৱাৰি। বাকী এয়া বস্তুখিনি ৰেডি কৰি লৈছোঁ, আপোনালোকক দেখুৱাইছিলোঁৱে। এয়া চেনি, তিল, এয়া গুড় আৰু তিল, নাৰিকল, আৰু এইফালে এয়া খুন্দি লোৱা এয়া হালধীয়াবিলাক, এয়া সেউজীয়া, আৰু এয়া বিটৰ মানে গুলপীয়া। ঠিক আছে, এতিয়া এভাগ এভাগকৈ বনাম আৰু এভাগ লৈ লওঁ ফাৰ্ষ্টতে বিটৰখিনিকে বনাওঁ ন। এয়া লৈ লৈছোঁ এইফালে।
এটা সৰু টিক্স, এইটো আপোনাৰ এই ডলাখনৰ ওপৰত মানে হেৰি লৈ ল'ব দেই, কাগজ এখিলা লৈ ল'ব, তেতিয়া মানে পিঠাটো ফচফচীয়া হৈ থাকিব। আৰু মই দুটামান বস্তু লৈ লৈছোঁ, এখন হেতা এখন লৈ লৈছোঁ, কিছুমানৰ চাগে বনাওঁতে পুৰে ন, এতিয়া এইখনে নুপুৰে, এইখন লৈ লৈছোঁ আৰু এই দুখন চামুচ লৈ লৈছোঁ। এতিয়া সেইখনে কেনেকৈ মই ঘূৰাম, তেতিয়া মানে হাতখন টেৰাখনত লাগি লাগি নাযায় বাৰে বাৰে, তেতিয়া কষ্ট নাপায় মানে বনাওঁতে পিঠাটো। ঠিক আছে, এতিয়া মই সেই আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাইছোঁ। এইখন হেতাখনে দিলে বেছি সহজ হ'ব মানে, হাতত নালাগে, সেইকাৰণে মই হেতাখনে দিছোঁ। হাততো জুই নালাগে। অঁ, জুই নালাগে। এতিয়া এয়া পিঠাগুড়িকেইটা খালি জুইৰ ওপৰত আৰু নহয় দেই, এতিয়া মই চাইডলৈ থৈ লৈছোঁ, এনেকৈ অলপ কেইটা ল'লোঁ, জুইৰ পৰা অকণমান আঁতৰাই থ'ব লাগে। ইয়াত এতিয়া দি দিছোঁ, এই হেতাখনেই এনেকৈ হেৰি কৰি দিব। তাৰপিছত এতিয়া এই হেৰিখন যিখিনি তিল আৰু মানে চেনি থৈ দিছিলোঁ, সেয়া ইয়াত দি দিছোঁ। জুইটো অকণ বেছি হৈছে। এতিয়া এয়া উঠিয়ে গ'ল। এতিয়া উঠি গ'লত এইখনে এই চামুচখন যে লৈছিলোঁ, চামুচখনে এনেকৈ দি দিব, তেতিয়া ধুনীয়া হ'ব চাব। আপোনালোকৰ হাততো নুপুৰে তেতিয়া। এতিয়া মানে তেয়াত যে থৈ দিছিলোঁ, গৰম হ'বলৈ থৈছিলোঁ মানে, এতিয়া লগালগ নমাই নিদিওঁ। এতিয়া এয়া হৈ গ'ল, পূৰা ফৰফৰীয়া হৈ গ'ল মানে। অকণমান এনেকৈ চাই ল'ব, চাই লৈ পেলাই নমাই দিলেই হ'ল আৰু। এয়া এইবোৰ আঁতৰাই গৈছে। এতিয়া এইটো ইয়ালৈ থৈ দিছোঁ চোৱা। শেষত সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।